নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মোৰ অন্য এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আহিছো গোলাঘাট জিলাত অৱস্থিত আঠখেলীয়া নামঘৰ যেহেতু ভাদ মাহ হৈ আছে এতিয়া হেখে খবৰ হল হে কাৰণে ভাবিলো এপাক গৈ আহো নামঘৰলৈ সো আপোনালোকে বাহিৰৰ অকনমান পৰিবেশটো চাওকচোন ৰাম ৰাম চাৰি ফালে চাৰি হাতি মহা ভগৱানে সদায় So guys আমাৰ চাকি বন্তি জ্বলাই হৈ যোৱাৰ পিছত আমি ঘৰলৈ বুলি গৈ আছিলো আৰু ঘৰলৈ গৈ থাকোতে মানে ইমান ধুনীয়া এটা পৰিবেশ দেখিলো নহয় পথাৰ আছে যত ইমান ধুনীয়া হেউজিয়া হৈ আছে বহুত বেছি ভাল লাগে মোৰ তেনেকুৱা জায়গাবিলাক বহুত বেছি ভাল লাগে হেতু কাৰণে তাতে ৰৈ অকমান ফটো কেখনমানো মাৰিলো আৰু ৰীলও বনাইছিলো আপোনালোকে চাব গৈ ইনষ্টাগ্ৰামত সো গাইস ভিডিওটো আজি ইমানে আছিল যদি চাই ভাল পালে লাইক কমেন্ট শেয়াৰ এন্ড চেনেলটো সাবস্ক্ৰাইব তো কৰি দিব হা বহুত বেছি ভাল লাগে তেতিয়া অলপ মৰম দিব আৰু ইফালে দেখিছেনে মই ৰীল বনাবলৈ পুৰা ৰেডি হৈ আছো ইফালে ৰীল বনাই আছো সো আজিলে বাই বাই